বন্ধুসকল মই তাবুলি চালি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন একো ভিডিঅ' দিব পৰা নাই, মানে কি ক'ম আৰু পূজা হ'ল। পূজাৰ পাছত পূৰা বেমাৰত পৰি গ'লোঁ। বেমাৰত পৰি গৈ জ্বৰ চৰ মানে বহুত ভাইৰেলে পালে। তাৰপৰা পূজাৰ পাছতে আকৌ দেৱালী আহি গ'ল। দেৱালী তোমাৰ দোকান চাফাই, দোকানৰ কাম সেইখিনিত লাগি থাকিলোঁ। ক'তো ফুৰিব চুৰিব একো মানে যোৱা হোৱাই নাই। আৰু আজি গোটেইখিনি কাম মানে গোটেইখিনি গ'ল আৰু উৎসৱ পাৰ্বণ গ'ল। আৰু মই আজি দেওবাৰ, যিহেতু দেওবাৰ আৰু সেইবাবে ফুৰিব যাম বুলি ভাবিছোঁ। অকণমান ফুৰি আহোঁগৈ। আৰু মই এতিয়া ফুৰিবলৈ যাম মোৰ লগৰ দুজনীৰ সৈতে। এজনী আমাৰ ঘৰলৈ আহিব আৰু এজনীক লৈ যাবগৈ লাগিব। তাৰপৰা ফুৰিব যাম। এখন যোৰহাটৰ এখন মানে নতুনকৈ ধুনীয়া ৰিজৰ্ট এখন বনাইছে। মানে ৰিজৰ্ট নাপায় আগতে মানে গ'লেহে ভালকৈ দেখিমগৈ। কোৱা শুনিছোঁ চবৰ মুখে মুখে। তালৈকে যাম বুলি ভাবিছোঁ আৰু আপোনালোককো সেই ঠাইলৈ লৈ যাম। কেনেকুৱা লাগে মানে আপোনালোকক দেখুৱাম আৰু আশা কৰোঁ আপোনালোকৰ ভাল লাগিব ঠাইখন দেখি। মোৰ মানে ফটোবোৰ দেখি আছোঁ না, দেখি ভাল লাগিছে। তো ভাবিছোঁ আমি কেইজনী আজি তালৈকে যাওঁ। মনটো অলপ ভাল লাগিব, কাৰণ বহুত একো মানে যাব পৰা নাই ফুৰিবলৈ। আৰু মই বহুত দিন ভিডিঅ' দিবও পৰা নাই, তাৰ বাবে নিজেও বেয়া লাগে ন ভিডিঅ' দিব পৰা নাই। কিন্তু কি কৰিব, উপায়তো নাই। এতিয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চবখিনি হৈ গ'ল আৰু এতিয়া দেওবাৰে পাৰিলে ভিডিঅ' দিবলৈ যিমান পাৰোঁ মই চেষ্টা কৰিম। আৰু আপোনালোকে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। মোৰ লগৰজনী আহি পাইছেহি আৰু আমাৰ লক্ষ্যস্থানলৈ যাবলৈ ওলাইছোঁ। আৰু আপোনালোকো লৈ যাওঁ ব'লক সেই ঠাইলৈ। খুলিলে জয়শ্ৰী ৰৈ আমনি লাগি গৈছেগৈ বন্ধুসকল। আৰু এতিয়া আমি যোনটো ফালে গৈ আছোঁ সেইটো ৰাস্তাত আহি আছোঁ। আৰু আমি তিনিজনী লগ হৈ গ'লোঁ। এজনী ভিডিঅ' বনাই ব্যস্ত, আৰু আমি তিনিজনী ফুৰিব যাম। এতিয়া আমাৰ থানালৈ যাম, যোন জেগাত আপোনালোক ফুৰিব গৈ আছোঁ। ব'লক লৈ যাওঁ আপোনালোকক। চব কি ধুনীয়া পৰিৱেশ চাৰিওফালে, কিন্তু ক'ৰ পৰা ৰ'দ দি আছে। বন্ধুসকল ইয়াৰ মোৰ স্থান পাই গৈছোঁহি আৰু আপোনালোকক দেখুৱাইছোঁ সম্পূৰ্ণ স্থান। চব কি ধুনীয়া ঠাই, চাৰিওফালে একদম মজা লাগিছে। খুব ভাল লাগিছে আজি আহি। চব ফটো মাৰাত ব্যস্ত, মই ভিডিঅ' কৰোঁতে ব্যস্ত। চব কি ধুনীয়া লাগিছে গোটেইখন। মানুহ পূৰা ভিৰ হৈ গৈছে। যেতিয়া আন্ধাৰ হৈ গৈছে মানে ভিৰটো বেছি, কাৰণ লাইটিং কৰিলে বেছি ধুনীয়া ষ্টাইলটো উঠে ন। গোটেইখিনি চাওকচোন মানুহ আৰু পূৰা হেৰি ওপৰত থৈ দিয়ক, পাতৰ ওপৰত একো নহয়, চফা জেগা। দূৰৰ পৰা মাৰিছোঁ দেই। আৰু সেইখন চক আহি আছে ফেৰী হয়, ফেৰীখন আহি আছে একদম ধুনীয়াকৈ। ফেৰী দেখিলে মনটো বহুত ভাল লাগে। খালি বহুত ফেৰীলে মোৰ বহুত ভয় লাগে। যেতিয়া ফেৰীত মানুহবোৰ থাকে মোৰ নিজকে বহুত বেছি ভয় লাগে, আৰু কিয় নাজানো আৰু ভয় লাগে মোৰ। এতিয়া ৰাতি পৰিৱেশ চব গোটেইখন লাইট জ্বলি গৈছে। গোটেই চাৰিওফালে গছ গছনি লাইট জ্বলিছে। একদম ব্ৰহ্মপুত্ৰৰ পাৰত কি ধুনীয়া পৰিৱেশ চাওক আপোনালোকে। একদম চাৰিওফালে ৱাও, মজা লাগিছে আহি। আজি ছানডে, বেষ্ট ছানডে, মানে ইমান দিনৰ ভাগৰ মোৰ আজি মনটো বহুত ভাল লাগিছে ফুৰিবলৈ আহি। কি ধুনীয়া লাইট চাওকচোন, লাইটিংখিনি বহুত বেছি ভাল লাগিছে। মানুহ বহুত ভিৰ লাগি আছে। আমি লাষ্টলৈ বন্ধুসকল ইয়াত আমি লাইট জ্বলি আছে আৰু মানে খানা অৰ্ডাৰ দিয়া হৈছে। খানা আহি পাব। বহুত ভাল লাগিছে মানে আজি কৈছোঁ নহয়, বহুত বেছি ভাল লাগিছে। ইমান মানুহ আছে একদম। আৰু খানাটো ধুনীয়াকৈ দেখুৱাইছোঁ ৰ'ব। আমালোকে অৰ্ডাৰ দিছোঁ। খানা বনি আছে এইফালে, খানা বনি আছে এইফালে। ফাইদা চাৰি গৈছে খাব আৰু আমাক এটা আহিবলৈ বাকী আছে। আপোনালোকে দেখুৱাওক চাউলটোৱে একেলগে গৈ খাবলৈও নিদিয়ে। খামে আৰু বন্ধুসকল একো দেখা নাই, কিন্তু আপোনালোকে দেখুওৱা হৈছে গানৰ প্ৰগ্ৰেম হৈ আছে চব।
ইয়াতে সমাপ্ত কৰিম থেংক ইউ বাই বাই আৰু এই ভিডিঅ'টি মানে সমাপ্ত কৰি দিলে বাই বাই